নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ সুবিধাৰ্থে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি। তো এইখন আঁচনিত কৃষকসকলে আবেদন কৰিলে কি লাভ হ'ব আৰু কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক জনাই আছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনি। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক জনাই আছো। তো ইয়াতে লিখা আছে বানপানী, খৰাং, শিলাবৃষ্টি আদিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগতে পোক পৰুৱা, বেমাৰ আজাৰ আদিৰ পৰা হোৱা শস্যৰ ক্ষতিৰ পৰা সকাহ পাবলৈ আপোনাৰ খেতিডৰা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিৰ অধীনত বীমা কৰক। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰে তেন্তে বানপানী, খৰাং, শিলাবৃষ্টি, পোক পৰুৱা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি আপোনালোকৰ খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে চৰকাৰৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। তো সেইকাৰণে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। তো যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে আবেদন কৰাৰ বাবে ক'ত যোগাযোগ কৰিব এই বিষয়ত আপোনালোকক জনাই দিছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে জিলা ভিত্তিক আঁচনিখনত আবেদন কৰাৰ বাবে এখনকৈ ফোন নম্বৰ মুকলি কৰিছে। তো ফোন নম্বৰবোৰ আপোনালোকক জনাই আছো, লগতে জিলাবোৰৰ নাম জনাই আছো। তো প্ৰথমে কোৱা হৈছে কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, গোৱালপাৰা, ডিমা হাছাও, বঙাইগাঁও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ধুবুৰী, দক্ষিণ শালমাৰা, হাইলাকান্দি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু বাক্সা। তো এইকেইখন জিলাৰ কৃষকসকলে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। তো ফোন নম্বৰটো আপোনালোকক জনাই দিছো। ফোন নম্বৰটো হ'ল 180089124880। তো এইটো ফোন নম্বৰ ফোন কৰি সবিশেষ আপোনালোকে জানিব পাৰিব। তাৰপিছত কোৱা হৈছে যোৰহাট, মাজুলী, গোলাঘাট, নলবাৰী, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। তো এইকেইখন জিলাৰ কৃষকসকলে 1800102408। তো এইটো ফোন নম্বৰত ফোন কৰি কিন্তু আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তাৰপিছত কোৱা হৈছে বৰপেটা, অবিভক্ত কৰিমগঞ্জ, শিৱসাগৰ আৰু চৰাইদেউ। তো এইকেইখন জিলাৰ কৃষকসকলে 180010211111। তো এইটো ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তাৰপিছত কোৱা হৈছে ওদালগুৰি, তিনিচুকীয়া, লখিমপুৰ, কাছাৰ। তো এইকেইখন জিলাৰ কৃষকসকলে 1800266070। তো এইটো ফোন নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব। তাৰপিছত নগাঁও, হোজাই, চিৰাং, ডিব্ৰুগড় জিলাৰ কৃষকসকলে 1800264111। তো এইটো ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰিব। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰা শিকিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে। তো ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলে লাভ কৰিব 5টাকৈ বেনিফিট। তো অসম চৰকাৰে কিন্তু এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহেই কিন্তু এই 5খন বেনিফিট লাভ কৰিব।
তো কি বেনিফিট লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো প্ৰথম বেনিফিটৰ বিষয়ে ইয়াতে কোৱা হৈছে ফ্ৰী ৰেচন তো ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী মানুহে কিন্তু প্ৰতি মাহতে 5 কেজিকৈ ফ্ৰী চাউল ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব তাৰ পিছত আৰু কি বেনিফিটছৰ কথা ইয়াতে উল্লেখ কৰিছে আপোনালোকক সবিশেষ জনাই আছো তাৰ পিছত লিখা আছে ফ্ৰী মেডিকেল ট্ৰিটমেন্ট আপ টু 5 লাখ তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে কিন্তু 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব পাৰিব আয়ুষ্মান ভাৰত যোজনা আঁচনিৰ অধীনত ইয়াৰ লগতে 3 নম্বৰত কোৱা হৈছে ফ্ৰী লাইফ ইন্সুৰেন্স তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে PMJJB আৰু PMJSB আঁচনিৰ অধীনত লাভ কৰিব ফ্ৰীতে লাইফ ইন্সুৰেন্স ইয়াৰ লগতে কোৱা হৈছে ফাইনান্সিয়েল এসিস্টেন্ট 1250 মান্থ আন্ডাৰ অৰুণোদয় তো ৰেচন কাৰ্ডত নাম থাকিলে প্ৰতিখন পৰিয়ালৰ পৰা এজন সদস্যই কিন্তু অৰুণোদয় আঁচনিত কৰিব পাৰিব আবেদন লগতে ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনি 1250 টকাকৈ প্ৰতি মাহতে লাভ কৰিব তাৰ পিছত 5 নম্বৰত কৈছে সাবসিডিজ কুকিং গ্যাস তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM উজ্জ্বলা আঁচনিৰ অধীনত সাবসিডিতে লাভ কৰিব গ্যাস তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে লাভ কৰিব এনেকুৱাকৈ 5টা সুবিধা তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ তো মোদী চৰকাৰে কিন্তু এনেকৈ এখন আপডেট চৰকাৰী ঘৰলৈ প্ৰদান কৰিছিল তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে 3 crore additional rural and urban household to be constructed under PM Awas Yojana তো মোদী চৰকাৰে নতুনকৈ ভাৰতত প্ৰদান কৰিব 3 কোটি চৰকাৰী ঘৰ তো যিসকলে চৰকাৰী ঘৰ লাভ কৰিব সেই সকলৰ বাবে আৰু কেইখন সিদ্ধান্ত গ্ৰহণ কৰিছে তো সিদ্ধান্তৰ বিষয়ে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে houses to have basic amenities like toilet LPG connection electricity connection functional tap connection etc তো যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেই সকল মানুহক ভাৰত চৰকাৰে চৰকাৰী টয়লেট সাবসিডিতে গ্যাস লগতে ইলেক্ট্ৰিচিটি কানেকশন প্ৰদান কৰিব তো এতিয়াৰ পৰা যদি আপোনালোকে চৰকাৰী ঘৰ পায় তেন্তে চৰকাৰী ঘৰৰ উপৰিও এইবোৰ সুবিধা লাভ কৰিব তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘোষণা অনুযায়ী অহা ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে প্ৰদান কৰিব 10,000 কৈ টকা তো আজি ইমানেই ধন্যবাদ।